আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ফাউণ্টেইন পেন কোনে উদ্ভাৱন কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব লুই এডছন ৱাটাৰমেন অৰ্থাৎ তেওঁ আমেৰিকাৰ। 2 নম্বৰ প্ৰশ্ন যে বিজুলী বাতি কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হ'ব থমাছ আলভা এডিছন। 3 নম্বৰ প্ৰশ্ন গ্ৰামোফোন কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ইমিল বাৰ্লিনাৰ অৰ্থাৎ তেওঁ আমেৰিকাৰ ব্যক্তি আছিলে। 4 নম্বৰ যে চিলাই মেচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব ইলিয়াছ হাউ তেওঁ আমেৰিকাৰ। প্ৰশ্ন 5 যে চেণ্ট্ৰিগ্ৰেড স্কেল কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব এণ্ডাৰছন চেলচিয়াছ অৰ্থাৎ তেওঁ ছুইডেনৰ। প্ৰশ্ন 6 আৰু হ'ব ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব জেমছ ৱাট আৰু তেওঁ স্কটলেণ্ডৰ। প্ৰশ্ন নম্বৰ 7 ফোনোগ্ৰাফ কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব টমাছ আলভা এডিছন তেওঁ আমেৰিকাৰ হয়। 8 নম্বৰ যে টেলিফোন কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আলেকজেণ্ডাৰ গ্ৰাহাম বেল আৰু তেওঁ স্কটলেণ্ডৰ আছিলে। 9 নম্বৰ ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আলফ্ৰেড নেবল অৰ্থাৎ তেওঁ ছুইডেনৰ। 10 নম্বৰ প্ৰশ্ন যে ছপা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব জোহান গুটেনবাৰ্গ অৰ্থাৎ তেওঁ জাৰ্মানীৰ আছিলে আৰু তেওঁ ছপা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। 11 নম্বৰ ৰাইফল কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব জোচেফ কটাৰ অৰ্থাৎ তেওঁ জাৰ্মানীৰ হয়। 12 নম্বৰ যে বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব জন ডেনিছ তেওঁ ইংলেণ্ডৰ আছিলে। 13 নম্বৰ ডাইনামো কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মাইকেল ফেৰাডে অৰ্থাৎ তেওঁ ইংলেণ্ডৰ আছিলে ব্যক্তি। প্ৰশ্ন নম্বৰ 14 যে শ্বৰ্ট হেণ্ড কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আইজাক পিটমেন অৰ্থাৎ তেওঁ ইংলেণ্ডৰ আছিলে। 15 নম্বৰ প্ৰশ্ন যে অক্সিজেন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰ হ'ব জোচেফ প্ৰিছলিয়ে অৰ্থাৎ তেওঁ ব্ৰিটেইনৰ আছিল আৰু তেওঁৱেই অক্সিজেন উদ্ভাৱন কৰিছিল। প্ৰশ্ন নম্বৰ 16 যে ক্ল'ৰ'ফৰ্ম কোনে আৱিষ্কাৰ কৰিছিল? আৰু উত্তৰ হ'ব জেমছ য়ং চিমছন স্কটলেণ্ডৰ তেওঁ আছিলে আৰু তেওঁৱেই ক্ল'ৰ'ফৰ্ম আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 17 যে টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব SF ব্ৰিজ মৰ্ছ তেওঁ আমেৰিকাৰ আৰু তেওঁৱেই টেলিগ্ৰাফ আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 18 বীজগণিত কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ডিঅ'ফ্ৰেণ্টাছ অৰ্থাৎ তেওঁ গ্ৰীচৰ আছিলে আৰু তেওঁৱেই বীজগণিত আৱিষ্কাৰ কৰিছিল। যে প্ৰশ্ন নম্বৰ 19 যে জ্যামিতি কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ইউক্লিডে অৰ্থাৎ তেওঁ গ্ৰীচৰ আছিল আৰু তেওঁৱেই আমাৰ জ্যামিতি আৱিষ্কাৰ কৰিছিল। 20 নম্বৰ প্ৰশ্ন যে নিৰাপদ চাকি কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব হামফ্ৰে ডেভিয়ে অৰ্থাৎ তেওঁ ইংলেণ্ডৰ আছিলে। নিৰাপদ চাকি তেওঁৱেই আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 21 প্ৰেছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ডেনিছ পেপিন অৰ্থাৎ তেওঁ ফ্ৰান্সৰ আছিলে আৰু তেওঁৱেই প্ৰেছাৰ কুকাৰ আৱিষ্কাৰ কৰিছিল। আজিৰ ভিডিঅ'টো ইমানেই। আজি আপোনালোকৰ আগতে এই ভিডিঅ'টোত কেৱল 21টাহে প্ৰশ্ন অৰ্থাৎ আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামহে মই দিলোঁ কাৰণ মোৰ থাম্বনেইলত দেখা পাইছে 110টা আছিল আৰু 110টা মই এই ভিডিঅ'টোত দিলে বহুত দীঘল হৈ যাব আৰু সেইবাবে মই পাৰ্টকৈ দিবলৈ চেষ্টা কৰিছোঁ আৰু গতিকে এই প্ৰথম পাৰ্টতে মই 21টা দিছোঁ আৰু নেক্সট পাৰ্টত মই পিছৰ আৱিষ্কাৰ আৰু আৱিষ্কাৰকসকলৰ নাম আগবঢ়াবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটো আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু মোৰ ভিডিঅ'টো যদি আজি ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰি জনাব। ধন্যবাদ।